গাইজ আসসালামু আলাইকুম কি খবৰ আশা কৰোঁ আপোনালোক ভালে আছে আপোনালোকৰ দুৱাত মোৰ ভালে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিবলৈ সময় পোৱা নাই ভাবিলোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আজি মই মেকআপ এটা কৰি আছিলোঁ আৰু মেকআপটো মই মাইনীকে কৰি আছিলোঁ বাৰু আৰু সেইকাৰণে মই অলপ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই মাইনীক মেকআপ কৰা হৈ গ'ল আৰু ওপৰতে ফটো মাৰিলোঁ বাৰু এতিয়া মই দেখাওঁ আপোনালোকক মাইনীক এইয়া কেনেকুৱা লাগিছে ক'লে ক'ব মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোক অলপ দেৰিকৈ লগ পাইছোঁ আৰু ভাত পানী খাই মেলি শুলোঁ আৰু এতিয়া উঠিছোঁ উঠি মেলি ফুৰিব যাব ওলাইছোঁ এয়া বিচনা অৱস্থা নাই শুই মেলি তেনেকৈ থৈ মেলি গৈছোঁ আৰু আহি মেলি আকৌ জাপিমি মানে ওচৰতে বৌতি দাদাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাওঁ সেয়া গৈ আহোঁগৈ কাৰণ অহাও কেইবাদিন হ'ল ওলাই যোৱাই নাই আৰু আজি যাওঁ কাৰণ কাইলৈ আপুনি ঘৰলৈ যামগৈ সেইকাৰণে এতিয়া গৈ আহোঁগৈ আমি আহি এতিয়া আলহী ঘৰ পালোহি আৰু বহি আছোঁ আৰু এতিয়া দিছে চাহ খাবলৈ কণী বিস্কুট কেক আৰু কণী দিছে একদম মই ভাল পোৱা বস্তু আৰু পোলাও আহিলোঁ ফুৰি মেলি তাৰপৰা এতিয়া অলপ দেৰি ৰৈ লওঁ তাৰপিছত আকৌ ভাতৰ দাৱত আছে ভাত খাব যাব লাগিব ইমান এগাল নাস্তা খাই দিলোঁ একদম পেট ভৰি গ'ল ভাত যে কেনেকৈ খাম ভাবিয়ে পোৱা নাই অকণমান দেৰিকৈ যাম আৰু খাবলৈ এতিয়া আহি আৰু পাকঘৰতে বহি আছোঁ বৌতিহঁতৰ ভাত খাবলৈ যাম আৰু আমাৰ বৌতিয়ে এতিয়া আনবক্সিং কৰিছে নিউ ইয়েৰ বুলি কিবা দিছিলে মানে তাইক জোৱাই চকলেট দিছে চকলেট খাবলৈ ৰৈছোঁ আমি খাম নতুন চকলেট আপোনালোকে খাব খাই ভাল পাব সেইটো এতিয়া যাওঁ ভাত খাবলৈ 9:30 হ'ল 9:30 বজাত আমি ভাত খাব গৈছোঁ কাৰণ ফুৰি আহি পুৰা পেট ভৰি আছে এনেকুৱা দাৱাত অকল খোৱাৰ কথা যাওঁ বহুত দূৰলৈ নহয় একদম এই কিনাৰলৈ চাব দেই গৈ পামগৈ এতিয়া আন্ধাৰ আৰু যাৰ ঘৰলৈ যাওঁ সেয়া মানে হৈছে মোৰ শহুৰ আব্বাৰ বায়েকৰ ঘৰ আৰু এইটো হৈছে মোৰ ননদজনীৰ ঘৰ মানে কি হয় এই ৰিলেশ্যন ধেৰ মানে কি বুলি ক'ম এতিয়া মানে জেঠাই দেউৰকৰ পিতেকলে মোৰ ননদক বিয়া দিছোঁ এতিয়া পালোহি আৰু এইটো আমি এতিয়া সোমাইছোঁ সিহঁতৰ ঘৰৰ পিছফালে বনাই আছে এইটো আগৰ ঘৰ এইটো ঘৰতে থাকে আৰু ঘৰ ল'ব এমাহমানৰ পাছত উলিয়াইছে নাজমাই সেয়া এইটো কিটচেনটো ইয়াৰ পৰা আঁতৰিব আৰু এতিয়া বৰ্তমান এনেই আৰু আছে আৰু কাৰণ পিছফালে ঘৰ বনাই আছে যে সেয়া আমাৰ নাজমা আমি এতিয়া আহি পালোহি ভাত খাই আৰু এতিয়া বাজিলে 11টা এতিয়া শুওঁ আৰু কাইলৈ আমি আকৌ ঘৰলৈ যামগৈ আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজি যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব